Welcome to my YouTube channel. আজি পূজা কৰোঁ পূজাৰ কাৰণে লৈ লৈছোঁ পূজাৰ এইটো বস্তু কি লাগে ৰাতিপুৱা পূজাৰ কাৰণে লাইন ধৰিলোঁ এতিয়া লাইন ধৰি আছোঁ এইটো একচুৱেলি আগফালে যিটো লাইন আৰু আগফালে এই গেটৰ আগফালে মোবাইল ইউজ কৰিব নিদিয়ে আৰু তাৰ পৰা মোবাইল অফ কৰিব দিয়ে ভিতৰত যাব নিদিয়ে মোবাইলটো হৈ গ'ল এতিয়া ডিমচেলতো পূজা কৰিলোঁ পূজা কৰি যিটো শান্তি লাগিলে ৱাও কি কওঁ নাই ইমান ভাল লাগি আছে আমি এতিয়া শংকৰাচাৰ্য সমাধিত গৈ আছোঁ ইমান ধুনীয়াকৈ বনাইছে এইটো শংকৰাচাৰ্য সমাধিটো ভিতৰত চাই ল'ব ইমান ধুনীয়া বনাইছে কিছুমানে কৈ থাকে মোবাইলৰ বোলে ৰীল কৰিব নোৱাৰি ভিডিঅ' কৰিব নোৱাৰি ব্লগ কৰিব নোৱাৰি একো নহয় এইবিলাক চব কৰিব পাৰি কিন্তু এটা কথা এই আপোনাৰ এই মন্দিৰৰ ভিতৰত যিটো এইটো এই ভিতৰত কৰিব নিদিব এইটো আজিকালি বন্ধ কৰিছে এইটো একচুৱেলি কৰিবও নালাগে বাহিৰত কৰক কি কৰে ব্লগ কৰে না ভিডিঅ' কৰে কৰি ল'ব পাৰে কিন্তু ভিতৰত নহয় একচুৱেলি কৰিব নাপায় ভিতৰত এতিয়া আমাৰ দৰ্শন হৈ গ'ল এতিয়া আমি লগৰ কিছুমানে ভিডিঅ' কল কৰিলে চবে চালে বেছিভাগে চালে ফ্ৰেণ্ড এতিয়া আমি এইটো ওম বনাই আছে ইয়াত নতুনকৈ বনাই আছে কিমান ধুনীয়া কিমান ডাঙৰ ওম বনাই আছে বহুত ডাঙৰ কাম পুৰা চলি আছে ইয়াত এতিয়া ওলালোঁ আমি ইয়াৰ পৰা ঘৰ ল'ব পাৰিব তলৰ পৰা যেতিয়া ওপৰত আহে ইয়াতে নমাই দিয়ে আৰু ইয়াৰ পৰা যাব পাৰি পিছত শ্বৰ্টকাট মাৰি আছোঁ কাৰণ ইফালে লং হৈ যায় এইফালে শ্বৰ্ট কৰিলে অলপ মানে ওচৰ হৈ যায় সেইকাৰণে শ্বৰ্ট মাৰি আছোঁ আৰু আমি অসমৰ মানুহ হেবিট আছে আৰু এইবিলাক পাহাৰত উঠা নমা সেইকাৰণে অলপ শ্বৰ্ট মাৰি আছোঁ আৰু কিছুমানৰ কষ্ট হয় এতিয়া কিছুমান উঠি আছে ইফালেদি আমি নামি আছোঁ আমি এতিয়া নামাৰ টাইম সেইকাৰণে নামি আছোঁ আমি ভাল লাগি আছে বহুত ভিউবিলাক চাব কিমান ধুনীয়া ভিউ চাওক না কিমান ধুনীয়া মানুহ কিছুমান উঠি আছে বুঢ়া মানুহো উঠি আছে দেই ইফালেদি উঠি আছে কাৰণ সাধু মানুহ আছে উঠি আছে বুঢ়া চাওক বুঢ়া কিমান বুঢ়া মানুহ উঠিছে ডেকা কিয় নোৱাৰিব हर हर महादेव কেনেকৈ ৰাস্তাটো ভাঙি গৈছে তলফালে গুচি গৈছে বহুত ডেঞ্জাৰকৈ ভাঙিছে দেই এইবিলাক বহুত ডেঞ্জাৰকৈ পূজা ল'লোঁ
এখন ভীমবলী ইয়াত ঢেৰ দোকান আছিলে চব ভাঙিলে বৰষুণ যিটো জাপ আহিছে বৰষুণ চব ভাঙিলে এইবিলাক দোকান আৰু মানুহ কিছুমানো পৰিছে ইয়াত ৰদ চব এইফালে ৰাইট চাইড লেফ্ট চাইড চবফালে ভাঙিলে দোকানবিলাক এতিয়া গৌৰীকুণ্ডৰ পৰা চম্পাৱলী